কোৱাচোন তুমি কি কি কোনে বনোৱা এখন কোৱাচোন এইটোতো নৰকাসুৰে বনোৱা ৰাস্তা এইটো নৰকাসুৰে বনাইছে ন এইটো ৰাস্তা এইবিলাক কি কিনিছা তুমি কিচেন হ্যাঁ जो Kamakhya কিচেন তো ডৰিমন আৰু এইটো ইউনিকৰ্ন বাবা হাই ফ্ৰেণ্ডছ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ তো আপোনালোকে চাব পাৰে মই আছোঁ বৰ্তমান আজি এইটো ইয়াতে মা কামাখ্যা মন্দিৰৰ ওচৰতে আছোঁ মই ইয়াতে এইটো যিটো ৰাস্তা আছে এইটো ৰাস্তাৰে গ'লে আপুনি মা কামাখ্যা মন্দিৰ যাব পাৰে তো ইয়াতে আছোঁ তো আজি দেখাই আছোঁ মই এই ৰাস্তাটো আপোনালোকক তো চাই থাকক ভিডিঅ'টো শেষলৈকে তো নমস্কাৰ মোৰ নাম দিগন্ত আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল DNRTravel ব্লগছ এতিয়া আমি যাওঁতে এইটো শ্বৰ্টকাট ৰাস্তাৰে যাম এতিয়া আমি চাব পাৰে কেনেকুৱা থিয় চিৰি হয় দেখিছে ফ্ৰেণ্ডছ খতৰনাক ৰাস্তা হয়তো এইটো ভৈৰৱী টেম্পল এইফালেও এটা মন্দিৰ আছে এইটো মন্দিৰ চাব পাৰে আপোনালোকে ভৈৰৱী মন্দিৰ তো ফ্ৰেণ্ডছ এইটো শ্বৰ্টকাট ৰাস্তাৰে আহিছোঁ আমি এতিয়া মানে এইটো চিৰিৰে এনেকৈ আহিব লাগিব নামি তো গৈ আছোঁ এতিয়া এইটো এটা ইয়াতে মন্দিৰ আছে কৃষ্ণৰ আৰু এইবিলাক কি কিনিছা তুমি কিচেন হা जो Kamakhya কিচেন তো ডৰিমন আৰু এইটো ইউনিকৰ্ন বাবা এইটোতো নৰকাসুৰে বনোৱা ৰাস্তা এইটো নৰকাসুৰে বনাইছে ন এইটো ৰাস্তা তো ফ্ৰেণ্ডছ আপোনালোকে চাব পাৰে এই ৰাস্তাটো নৰকাসুৰে বনাইছিলে তো এই ৰাস্তাটো বনাইছিলে নৰকাসুৰে কামাখ্যাক বিয়া পাতিবৰ কাৰণে এই ৰাস্তাটো বনাইছিলে তো এক ৰাতিৰ ভিতৰত বনাইছিলে এই ৰাস্তাটো আপোনালোকে চাব পাৰে তো এইটো ৰাস্তাৰে আমি আহিলোঁ ওপৰৰ পৰা কামাখ্যা মন্দিৰৰ পৰা তো এইফালে এইটো ৰাস্তা বনাই আছে এইপানে গৈ আছোঁ এইটো ৰাস্তাৰে যাব লাগিব এনেকৈ কাষতে এইটো চাব পাৰে মা কালী মন্দিৰ ইয়াতে আছে আৰু এইপিনেৰে গৈ আছোঁ আমি এনেকুৱা থিয় ৰাস্তা হয় এইটো পুৰা টাউনত যাব লাগিব এনেকৈ তো এইটোৱে সেইটো ৰাস্তা যিটো ৰাস্তা বনাইছিলে নৰকাসুৰে মা কামাখ্যাক বিয়া পাতিবৰ কাৰণে এক ৰাতিৰ ভিতৰত তো আগৰ পিনে চাব পাৰে এইটো গেট তো ইয়াৰ পৰা আগত গৈ চাওঁ আৰু কিমান আছে চাৰিওফালে চাব পাৰে আপোনালোকে জংঘল আছে ইয়াতে আৰু ইয়াতে বাঘ চাঘো ওলায় ৰাতি তো ফ্ৰেণ্ডছ এই ৰাস্তাটোৰ কাষতে এটা খুব ধুনীয়া গণেশ মন্দিৰ আছে আপোনালোকে চাব পাৰে ইয়াতে গণেশৰ খুব ডাঙৰ মূৰ্তি এটা আছে ইয়াতে তো আপোনালোকে চাব পাৰে আৰু এইফালে এইবিলাক শিলত কাটি বনোৱা আছে এইটো কামাখ্যা মন্দিৰৰ ফটো আপোনালোকে চাব পাৰে
এইটো দেখিছে এইটো প্ৰকাণ্ড শিল হয় এইটো এটা তো এই শিলটোতে বনাইছে এনেকৈ কাটি কাটি বহুত পুৰণা ষ্টেচু হয় ইয়াতে মূৰ্তি হয় ইয়াতে শিলতে মানে বনাই থৈ দিছে ইয়াতে আপোনালোকে চাব পাৰে আৰু ৰেষ্ট কৰাৰ কাৰণে ইয়াতে এইবিলাক আছে চেয়াৰ ইয়াতে বহি আপোনালোকে ৰেষ্ট কৰিব পাৰে বাকী চাৰিওফালে মানে জংঘল হয় তো ইয়াতে মানে হেৰি লগাই থৈ দিছে ৱাল লগাই থৈ দিছে এইবিলাক আগৰ দিনৰ মানুহে মানে ইয়াতে শিলতে কাটি পিনে বনাইছিলে এইবিলাক তো এইবিলাক চাব পাৰে মই দেখাই আছোঁ তো এইবিলাক কি হয় মই নামবোৰ নাজানো বাৰু আপোনালোকে যদি জানে কমেণ্টত জনাব তো মই দেখাই আছোঁ আপোনালোকক এইবিলাক চাব পাৰে আৰু এডাল ইয়াতে ডাঙৰ এডাল আহঁত গছ আছে ডাঙৰ শিলটোৰ ওচৰত বহুত আৰ্ট এণ্ড ক্ৰাফ্ট কৰা গৈছে মানে ইয়াতে পাথৰটো পাথৰ হিচাপে মানে নাই মানে এইটো এটা মিউজিয়ামৰ দ্বাৰা এইটো কিবা ক্ৰাফ্ট বনাই থৈ দিছে সেইটোৱে মিউজিয়ামৰ দৰে বনাই থৈ দিছে ইয়াতে বহুত চাইডে চাইডে ধুনীয়াকৈ বনাই থৈ দিছে যোনবিলাক বহুতে নাজানে আপোনালোকে আহিব পাৰে ইয়াতে এইটো ৰাস্তাৰে আহিব পাৰে আপোনালোকে যোনবিলাক গডে মানে যিবিলাক কৰিছিল বস্তু সেইবিলাকৰ কিছুমান প্ৰমাণ দিয়া আছে এইটো যিটো ৰাস্তা আছে এইটোৱে হ'ল আপোনাৰ নৰকাসুৰে বনোৱা ৰাস্তাটো এইটোৱে হ'ল আপোনাৰ এইখিনিৰে উঠি যাব লাগিব এনেকৈ তো এইপিনেৰে উঠি গ'লে আপুনি মা কামাখ্যা মন্দিৰ পাব তো বাকী ছাইডত এইটো গণেশৰ খুব ধুনীয়া এটা মন্দিৰ আপোনালোকে চাব পাৰে বহুত ডাঙৰ মূৰ্তি এটা আছে ভিতৰত মই দেখাই আছোঁ আপোনালোকক তো ফ্ৰেণ্ডছ চালে আপোনালোকে এইটো মন্দিৰটো তো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব বাকী ফ্ৰেণ্ডছ এইটোৱে আছিলে আজিৰ ভিডিঅ' যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিব যদি চেনেলটো প্ৰথমবাৰ চাইছে ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ব্লগত লগ পাম তেতিয়ালৈ বাই বাই ধন্যবাদ পৰিবা